Hello everyone, welcome back to my channel. Friends, ebar etu weekot moi Assam related facts aru current affairs or video to upload korbole nwarim. Tare karon hoise je moi furibole ahisu Thailand aru he karone etu weekot moi jekini facts collect koru hikini koribo nwarilu. Gotike moi ebar etu weekot current affairs aru Assam related facts or video dibo nwarim. So moi bhabilu je এটা এনেকুৱা ভিডিও বনাও য'ত নেকি আপোনালোকৰ কিবা অলপ হেল্প হয় যদি আপোনালোকে প্ল্যান কৰিছে থাইলেণ্ড আহিবলৈ তেনেহলে কেনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কথা ইম্পৰ্টেন্ট হ'ব পাৰে মই ভাবিলো তাৰ ওপৰত এটা ভিডিও বনাও গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ ফ্ৰেন্ডছ যদি আপোনালোকে প্ল্যান কৰি আছে যে থাইলেণ্ড আহিব তেতিয়া হলে ফাৰ্স্ট অফ অল তো যেতিয়া একচুয়ালি আমাৰ গুৱাহাটীৰ পৰা বেংককলৈ ডাইৰেক্ট ফ্লাইট আছে কিন্তু হেতু ডেইলি ফ্লাইটটো নাই Oh, by the way, মই Bangkok already ফুৰিলো আৰু এটা মই পাটায়া হোটেলত আছো আৰু ভাবি আছিলো যে এইটো উইকত যেহেতু ভিডিও বেছি আপলোড কৰা নহব গতিকে এইটো কুইকলি এটা ভিডিও বনাও বুলি সো মই কৈ আছিলো যে যদি আপোনালোকে প্ল্যান কৰিছে তেনেহলে ফাৰ্স্ট অফ অল তো আমাৰ গুৱাহাটীৰ পৰা বেংককলৈ ডেইলি ফ্লাইট নাথাকে উইকত কেইদিনমান থাকে গতিকে হেতু শিডিউল কৰিব পাৰে আৰু নেক্সট ফ্লাইটটো হয় ভায়া কলকাতা আহে গতিকে ইয়াতে একচুয়ালি মই ক'ব খুজো যে যদি আপোনালোকে ভায়া কলকাতা আহে তেনেহলে গুৱাহাটীৰ পৰা কলকাতা আৰু কলকাতাৰ পৰা বেংকক এই মাজৰ যেটো টাইম ইন্টাৰভেল হয় হেতু যেন অলপমান বেছি থকা টাইম ইন্টাৰভেলত আপোনালোকে ফ্লাইট কেখন শিডিউল কৰক কাৰণ মই এবাৰ আহোতে অলপ প্ৰবলেম ফেস কৰিছো মোৰ ফ্লাইটখন বহুত ডিলে হৈছে গুৱাহাটীৰ পৰা যোনখন ফ্লাইট কলকাতালৈ গৈছিলে বহুত ডিলে হৈছিলে আৰু এজ এ ৰিজাল্ট কলকাতাত মোক বহুত দৌৰাদৌৰি হৈছে আৰু মানে অলমোস্ট ফ্লাইটখন যাও আৰু মানে এনাউন্সমেন্ট তেওঁলোকে কৰি আছিল যে অমুকক বিচাৰ হৈছে এনেকুৱা টাইপৰ সো মোৰ বহুত দৌৰাদৌৰি হৈছিলে গতিকে আপোনালোকে যদি ফাৰ্স্ট টাইম ট্ৰাভেল কৰি আছে তেনেহলে সেই টাইম ইন্টাৰভেলটো অলপ বেছিকে ৰাখক মোৰ অলমোস্ট 2 আৱাৰ্স 1.5 আৱাৰ মান আছিলে মোৰ ফ্লাইটৰ মাজত সেই মানে টাইমটো তথাপিও মোৰ দৌৰাদৌৰি হৈছিলে কাৰণ ডিলে হৈ গৈছিলে গতিকে সেইটো এটা পইণ্ট আপোনালোকে মাইণ্ডত ৰাখিব পাৰে আৰু নেক্সট হৈছে যেতিয়া আপোনালোকে এয়াৰপোৰ্টত ল্যান্ড কৰিব বেংককত যেতিয়া আহে তেতিয়া এটা ভিজাৰ এটা সৰু এটা ইস্যু হয় ইস্যু ইন দা সেন্স কি ভিজাৰ বহুত লম্বা লাইন লাগিব লাগে আৰু কমসে কম 3-4 ঘণ্টা মান লাইনত মানে কি লাগিব লাগে সো হেতু কাৰণে ফ্লাইটত বহাৰ লগালগ আপোনালোকক এখন ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্মখন ফ্লাইটত বহাৰ টাইমতে ফিল আপ কৰক আৰু নেক্সট কি কৰিব নিজৰ লগত ফটো ক্যাৰি কৰিব ফটোৰ সাইজ হয় 4/6 সেন্টিমিটাৰ ফটো একাৰণে ক্যাৰি কৰিব কাৰণ যদি যেতিয়া আপোনালোকে তাৰ এয়াৰপোৰ্টত বেংককৰ এয়াৰপোৰ্টত যেতিয়া ফটো লবলৈ যায় এটো বহুত দাম লয় around 400 rupees 500 rupees তেনেকুৱা টাইপতকে লয় গতিকে ঘৰৰ পৰা আপোনালোকে ফটো এখন ৰেডি কৰি আনক আৰু অলৱেজ ক্যাৰি আ পেন ক্যাৰি কৰিব কাৰণ বিপদৰ সময়ত পেনটো বিচাৰি পোৱা নাযায় আৰু কি হয় ফ্লাইটৰ পৰা নামি কি আৰু এখন ফৰ্ম আছে সেইখন ফৰ্ম কালেক্ট কৰি পেলাই সেইখন ফিল আপ কৰিব দুখন ফৰ্ম ফিল আপ কৰিব লাগে আৰু ফটো লাগে এইখিনি কাম যদি আপোনালোকে দৌৰাদৌৰিকে কৰিব পাৰে তেতিয়াহলে লাইনত অকমান সুবিধা হয় তাৰছত আপোনালোকে লাইন লাগিব ভিজাৰ কাৰণে ভিজাৰ টাইমত আপোনালোকৰ ডকুমেন্ট চেক কৰা হ'ব আৰু মই যেতিয়া আহিছিলো তেতিয়া মই মানে গুগলত পাইছিলো যে তেওঁলোকে আমি কিমান ক্যাশ ক্যাৰি কৰিছো বা বেংকৰ ষ্টেটমেন্টটো চাই কিন্তু মোৰ নাচালে কিন্তু বাই চান্স চাই দিব পাৰে গতিকে আপোনালোকৰ বেংকৰ যেটো ষ্টেটমেন্ট থাকে ন হেতু লৈ আহিব আৰু ইয়েস হেতু লাইন পাতিলে হেতু লাইনত কমসে কম মোৰ 1 ঘণ্টা মান লাগি গৈছে বিকজ মই এখিনি কাম সোনকালে কৰিছিলো কিন্তু কমসে কম 3-4 ঘণ্টাটো লাগি যায় আৰামছে আৰু য'ত লাইন পাতিব লাগে তাত ফাৰ্স্ট থিংটো ইয়াতে গৰম হয় আৰু সেকেন্ডলি তাত হেখিনি এৰিয়াত এসি ফ্যান একো নিদিয়ে অকমান মানে কি হেক্টিক হৈ যায় বস্তুটো কাৰণ যেহেতু গুটে ৰাতিটো ট্ৰাভেল কৰে হোৱা নহয় গতিকে অকমান হেক্টিক হৈ যায় আৰু সেই লাইনটো শেষ হোৱাৰ পিছত তেওঁলোকে আপোনালোকক এখন ডকুমেন্ট দিব সেইখন কৰি পেলাই আকৌ বায়োমেট্ৰিক্সৰ কাৰণে লাইন পাতিব লাগে আৰু সেই লাইনটো সেম মানে টাইম লাগি যায় গতিকে আপোনালোকে ফ্লাইটৰ পৰা নামি কি মানে এই তিনটা পইণ্ট মনত ৰাখিব প্ৰথমটো দুখন ফৰ্ম থাকে এখন ফৰ্ম আপোনালোকক ফ্লাইটত দিব সেইখন ফিল আপ কৰিব সেকেন্ডলি মানে এয়াৰপোৰ্টত আৰু এখন ফৰ্ম পায় সেইখন ফিল আপ কৰিব থাৰ্ড ফটো ক্যাৰি কৰিব আৰু পেনটো ক্যাৰি কৰিব সো আহিলো এতিয়া ভিজাৰ কাম হৈ গল নেক্সট ইম্পৰ্টেন্ট পইণ্ট আপোনালোকৰ এয়াৰপোৰ্টৰ পৰা নিজৰ ডেষ্টিনেশ্যনত যাবৰ কাৰণে তিনটা মোড থাকিব বাছ ট্ৰেইন আৰু কাৰ সো কি হয় আপোনালোকে যদি ট্যাক্সিটো লয়
বহুত তেওঁলোকে চাৰ্জ কৰে আমাৰ ইণ্ডিয়ান মানিত কমসে কম 3000 4000 হৈ যাব ডিপেন্ডিং আপন দ্য লোকেশ্যন অফ ইয়োৰ হোটেল সো সেম বাছতো ট্ৰাফিক বহুত হয় আৰু ইয়াতে গৰম মই কৈছোৱে সো আপোনালোকে ট্ৰেইনটো প্ৰিফাৰ কৰিব পাৰে ট্ৰেইনত যদি যায় মোৰ এয়াৰপৰ্টৰ পৰা মোৰ হোটেললৈকে 60 বাট লৈছিলে আৰু ট্ৰেইনত খুবেই ভাল তেওঁলোকৰ মানে যিবিলাক ডেষ্টিনেশ্যন থাকে তেওঁলোকে ডিসপ্লে কৰা থাকে প্লাছ এনাউন্স কৰি দিয়ে আৰু খুব নিট এণ্ড ক্লিন হয় খুব চিষ্টেমেটিক হয় আপোনালোকে ট্ৰেইনত গ'লে আপোনালোকৰ হোটেলৰ নিয়াৰেষ্ট যোনটো ষ্টেচন হয় তাত নামি দিয়ক তাৰ পৰা আমাৰ যেনেকুৱা ওলা উবেৰ থাকে এওঁলোকৰো গ্ৰাব থাকে গতিকে তাত আপোনালোকে গ্ৰাব মাতিব পাৰে কাৰণ এইটো ট্ৰাষ্ট কৰিব পৰা যায় আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা মই কৈ দিওঁ যে মই এটা এপ ইউজ কৰিছিলোঁ ক্লুক এপটো ইউজ কৰাৰ পৰা মোৰ খুবেই সুবিধা হৈছে প্ৰথম কথাটো সিম কাৰ্ড যদি আপোনালোকে ইয়াতে আহি পেলাই ভাবে যে সিম কাৰ্ড ল'ব তেনেহ'লে খুব লাইন পাতিব লাগে আৰু বহুত কষ্টলি হৈ যায় এইটো কিন্তু ক্লুক এপটো ইউজ কৰি পেলাই যদি অলৰেডি বুক কৰি থৈ দিয়ে তেতিয়াহ'লে লাইন বেছি পাতিব নালাগে মই আকৌ এবাৰ কৈছোঁ যে অকণমান বস্তুটো বহুত হেক্টিক হৈ যায় কাৰণ ফাৰ্ষ্ট থিংটো ৰাতি ট্ৰেভেল কৰা যায় ৰাতিটো পোৱা নহয় আৰু ইয়াতে টাইমটো কেনেকুৱা অলপ ডিফাৰেঞ্চ থাকে গতিকে নেক্সট ডে আহি কিমান লাইন পাতিব ভিজাৰ লাইন পাতিব আছে সিম কাৰ্ডৰ লাইন পাতিব আছে আকৌ ৰুম গৈ পাব আছে চেক ইন কৰিব আছে গতিকে মই ক্লুক এপটো ইউজ কৰাৰ পৰা মোৰ খুবেই সুবিধা হৈছে গতিকে আপোনালোকে যদি ভাবে যে ইমানখিনি শক্তি নাই লাইন পাতিবৰ কাৰণে তেনেহ'লে এইটো এপ ইউজ কৰিব পাৰে আৰু কি হয় অলপ কম পইচাতে হৈ যায় নেক্সট আমি যি ডেষ্টিনেশ্যন চাব বিচাৰিছোঁ তাৰেও কিছুমান আমি ক্লুক এপটোৰে মানে আমি টিকেট বুকিং কৰিব পাৰোঁ যেনেকুৱা আণ্ডাৰ ৱাটাৰ আৰু কিবা কিবি যিবিলাক ডেষ্টিনেশ্যন ফুৰিব খোজোঁ আমি চ' ভাল ডিছকাউণ্ট হয় আৰু প্লাছ ট্ৰাষ্ট কৰিব পৰা যায় মই বেংককৰ পৰা পাট্টাত আহিছোঁ আৰু গাড়ীখন বুক কৰিছিলোঁ এইটো এপেৰে ক্লুক এপেৰে খুব ভাল টাইমতে আহিছে তেওঁলোকে 1 আৱাৰ আগতে আহে মানে হোটেলবিলাকৰ পৰা পিক আপ কৰি পেলাই এটা পাৰ্টিকুলাৰ ডেষ্টিনেশ্যনত কমন ডেষ্টিনেশ্যন নি পেলাই যদি মানুহ বেছি থাকে তাৰ পৰা আকৌ বাছেৰে পাটায়ালৈ লৈ আহে নাইবা যদি মানুহ কম থাকে সেই সৰু গাড়ীখনেৰেই তেওঁলোকে পাটায়ালৈ লৈ আহে ট্ৰাষ্ট কৰিব পৰা যায় চ' এই এপটো আপোনালোকে ইউজ কৰিব পাৰে এইটো খুবেই হেল্পফুল হয় আৰু ছেকেণ্ডলি যদি আপোনালোকে থাইলেণ্ড আহে মানে কি কৰিব যদি লোকেল কৰবাৰ পৰা বস্তু কিনি আছে সদায় বাৰ্গেন কৰিব যেনেকুৱা ইয়াতে মটৰ বাইক ছাৰ্ভিচ দিয়ে তো তেওঁলোকে ঘপককৈ 200 ভাট সেনেকুৱাকৈ মাতি দিয়ে তো বাৰ্গেন কৰিলে ইয়াতে মানে সেইটো অলপমান সেইটো চিষ্টেম আছে আৰু ছেকেণ্ডলি ব্ৰেণ্ডেড বস্তুবিলাক ট্ৰাষ্ট কৰিব কাৰণ কি ফৰ এক্সাম্পল ইয়াতে 7-11 এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় আৰু ইয়াতে লোকেল মানুহেও শ্বপ কৰে গতিকে আপোনালোকে যদি 7-11ত যায় পানীখিনি দামটো জেনুইন ৰেটত পাব কিন্তু যদি লোকেল কৰবাত যায় মানে কি হয় তেওঁলোকে মানুহ চাই পেলাই আৰু জাগাটো চাই পেলাই দামটো আপ ডাউন কৰে গতিকে সেইখিনি বাহিৰত যেতিয়া আহোঁ আমাৰ এটা পইচা বহুত মূল্যৱান হৈ যায় কিন্তু অকণমান যদি ব্ৰেণ্ডেড দোকানত যাওঁ ট্ৰাষ্ট কৰিব পৰা যায় 7-11ত আপোনালোকে অৰিজিনেল ৰেটতে বস্তুবিলাক পাব আৰু কিছুমান সৰু আইটেম যেনেকুৱা ব্ৰেড অ'টছ এইবিলাক পাই যাব আৰু ছেকেণ্ডলি ইয়াতে জাগাই KFCও আছে আপোনালোকে KFCখনো মানে তাতো মই দেখিছোঁ কিছুমান নৰ্মেল যিবিলাক ষ্ট'ৰ আছে ফৰ এক্সাম্পল পাটায়াতে দেখিছোঁ যে কিছুমান ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে তেওঁলোকে কি কৰিছে ইণ্ডিয়ানছৰ কাৰণে বেলেগ দাম এটা লিখি থৈ দিছে আৰু ফৰেনাৰৰ কাৰণে বেলেগ দাম এটা লিখি থৈ দিছে কিন্তু ইণ্ডিয়ানছৰ কাৰণেও যিখিনি দাম লিখিছে সেইটো বহুত কষ্টলি হৈ যায় এটা সমোচাৰ 80 ভাট তেনেকুৱা হৈ যায় ৱেৰাছ বেংককত কিন্তু তেওঁলোকৰ সেইটো চিষ্টেম নাই তেওঁলোকৰ চব ফৰেনাৰ্ছক ইকুৱেলি ট্ৰিট কৰিছে দামো চবৰে ইকুৱেলে হয় মানে মেনু যদি চায় চ' তেনেকুৱা কেছত যদি আপোনালোকে KFCখন প্ৰিফাৰ কৰিব পাৰে তাত ইজিলি মানে এফৰ্ডেবল ৰেটতে পোৱা যায় মানে ইমানো এক্সপেঞ্চিভ নহয় চ' ফ্ৰেণ্ডছ মই ভাবিলোঁ যে যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ এইবাৰ থাইলেণ্ডত আৰু এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় থাইলেণ্ডত চ' এই সৰু কথা কিছুমানৰ কাৰণে কি হয় মানে দেখাত সৰু হয় কিন্তু এইখিনিও খেয়াল নাৰাখিলে খেলি মেলি হৈ যায় কিছুমান আৰু তেতিয়া গোটেই যিহেতু ঠাইখন বহুত ধুনীয়া হয় অলপো যদি বেয়া এক্সপিৰিয়েঞ্চ এটা আহি যায় মনটো বেয়া লাগে গতিকে মই ভাবিলোঁ যে মই এইখিনি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু মোৰ নেক্সট ভিডিঅ'বিলাকত মই লাহে ব্লগছবিলাক শ্বেয়াৰ কৰিম গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইম ক'ৰবাত থাইলেণ্ডত আহিব বিচাৰিছে নাইবা কোনোবা ফ্ৰেণ্ডছ যদি আহিব বিচাৰিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এইবিলাক সৰু কথা হয় কিন্তু বহুত ইম্পৰ্টেণ্ট কথা হয় বেলেগ এখন মানে ঠাইত আহিলে এইবিলাক বহুত মেটাৰ কৰে
আৰু আকৌ এবাৰ কৈ দিওঁ প্লিজ বেয়া নাপাব মই এইটো উইকত মানে কাৰেণ্ট এফেয়াৰ্ছ আৰু আসাম ৰিলেটেড ফেক্টছৰ ভিডিঅ'টো দিব নোৱাৰিম সো ফ্ৰেণ্ডছ যদি আপোনালোক নতুন হয় মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'বিলাকত টিল দেন বাই